হাই ফ্ৰেণ্ডছ, আমি এতিয়া পাঠশালা ষ্টেচনত ট্ৰেইন ৰখি আছোঁ। আমি যোৱাকালি সাহিত্য সভা চালোঁ আৰু আজি আছে আমাৰ সৰস্বতী পূজা গুৱাহাটী গণেশগুৰিত। আৰু আমি এতিয়া ট্ৰেইনত যাম, 10:30 বজাত পাই যাম ৰুম আৰু 12 বজাৰ পৰা পূজাত যাম। দুয়োটাৰে দুখন স্কুলত দুখন পূজা আছে। আমি ট্ৰেইন ৰখি আছোঁ, গতিকে আমি এতিয়া ট্ৰেইনত সোনকালে যাব লাগে। আৰু পূজাৰ ভিডিঅ' আপোনালোকক দেখুৱাই আছোঁ। মোৰ ভিডিঅ'বিলাক অলপ লেটকৈ পায়, আপোনালোকে বেয়া নাপাব। আমি এয়া পূজাস্থলী পাই গ'লোঁ। এয়া পূজা চলি আছে। আমি অলপ দেৰিকৈয়ে আহিলোঁ আৰু এই ল'ৰা আৰু ছোৱালীক বেলেগ স্কুলত থৈ আহিছোঁ। ইহঁতে হাঁহি আছে। ফ্ৰেণ্ড কেইজনীয়ে কৈছে ইমান দেৰিকৈ আহিছা আৰু মই চিম্পুলত আহিছোঁ। দেখিছনে কেনেকুৱা লাগিছে বাৰু? একেবাৰে চিম্পুল। মই চিম্পুলে ভাল পাওঁ। লগৰজনী দেখুৱাই দি আছে মই বোলে ভিডিঅ' কৰোঁতে ভাল হোৱা নাই, গতিকে তেখেতে কেনেকৈ ভিডিঅ' কৰিব লাগে ধৰি দেখুৱাই দিছে আৰু ল'ৰাই পষ্ট দি আছে। এইটো মা সৰস্বতী সকলোকে জ্ঞান বুদ্ধি দিয়ক, তাৰে কামনাৰে সেৱা শুশ্ৰূষা কৰিলোঁ আৰু লগৰ কেইজনীৰ সৈতে ভাত খাই আমি এতিয়া ঘৰলৈ যাম। ভিডিঅ'টো এৰিলোঁ। বাই বাই।